আজি জ্যোতিষশাস্ত্ৰৰ আৰু এটা বিশেষ যোগ, যিটো যোগ লৈ আমাৰ হয়তো বহুত মানুহ চিন্তিত হয় বা বহুত সময়ত ভয় খোৱা দেখা যায়। কাৰণ এইকাৰণে কৈছোঁ, এই যোগটো লৈ বহুত শিক্ষিত মানুহৰ পৰা মই বহুতবিলাক ফোন পাওঁ আৰু খুব পেনিক অৱস্থাত বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ফোন কৰা দেখা যায়। যোগটো হ'ল গুৰু চণ্ডাল যোগ। কথা হ'ল, যিকোনো জ্যোতিষশাস্ত্ৰৰ যোগ সম্বন্ধে আপুনি যদি খুব ভালকৈ বুজি লয়, তেতিয়াহ'লে কোনো এটা যোগেই হয়তো আপোনাৰ জীৱনত খুব বেয়া ধৰণে এফেক্ট কৰিব নোৱাৰে। কাৰণ সেই যোগটোৰ যেতিয়া এনাৰ্জেটিকেল কাৰকত্বখিনি আপুনি বুজি পাব, তেতিয়া তাক আপুনি এক্টিভেট কৰাৰ ৰাস্তা পাব। সেইটো আপুনি এক্সটাৰ্নেল ৰেমেডি লৈ কৰে বা নিজস্ব এক্টিভেশ্যনত কৰে, যেনেকেই কৰে। এতিয়া গুৰু চণ্ডাল যোগলৈকে আহোঁ আমি। গুৰু চণ্ডাল যোগটো কি? যদি বৃহস্পতি আৰু ৰাহুৰ এখন কুণ্ডলীত সংযোগ ঘটে, আজিকালি বহুতে কেতুৰ সংযোগ ঘটিলেও বৃহস্পতিৰ লগত গুৰু চণ্ডাল যোগ বুলি কয়। কিন্তু যদি আমি শাস্ত্ৰীয়ভাৱে খুব ডিপ এনালাইচিছত যাওঁ বা এনাৰ্জেটিকেল ৰিলেশ্যনত যাওঁ, তেতিয়াহ'লে বৃহস্পতি কেতুৰ যোগটোৱে প্ৰপাৰ গুৰু চণ্ডাল যোগ নিদিয়ে। অৰ্থাৎ গুৰুৰ যিখিনি কাৰকত্ব আমি দেখা পাওঁ, সেইখিনি আমাৰ মূৰৰ লগত জেনেৰেলি কানেক্টেড। ভাল চিন্তা, সৎ কাৰ্য, এটা ভাল প্লেনিং, মেচিয়ৰ্ড জ্ঞান, এই গোটেইবিলাক বৃহস্পতিয়ে দিয়ে। আৰু সেইখিনি কাম আমি জেনেৰেলি মূৰটোৰে কৰোঁ, চিন্তা শক্তিৰে কৰোঁ। আৰু ৰাহুৱে আমাৰ সদায় ইয়াৰ পৰা ওপৰৰ এই মূৰৰ পাৰ্টটো বুজায়। কেতুৱে সদায় আমাৰ গলৰ পৰা তলৰ অংশটো বুজায়। অৰ্থাৎ কেতুৰ কাৰকত্বখিনি হ'ল ফিজিকেলি আপুনি কি এক্সটাৰ্নেলি এক্সপ'জ কৰিব, সেই এনাৰ্জিটো একচুৱেলি কেতুৱে বুজায়। চ' বৃহস্পতিৰ যিখিনি গুণ, সেই গুণখিনি ফিজিকেলতকৈ জেনেৰেলি আমাৰ মূৰৰ কাৰকত্বই বেছিকৈ কাম কৰে। সেইকাৰণে আমি কওঁ যে ৰাহু আৰু বৃহস্পতিৰ যোগটো গুৰু চণ্ডাল যোগৰ কাৰণে বেছি লজিকেল। এতিয়া কথা হ'ল যে ৰাহু আৰু গুৰু, এই গুৰু চণ্ডাল যোগটো প্ৰত্যেকজন মানুহৰ কাৰণে বেয়া নেকি, বা বেয়া হিচাপে কাম কৰে নেকি? প্ৰথম কথা আমি জানো আহক যে সেই কুণ্ডলীখনত গুৰুৰ অৱস্থা কি, অৰ্থাৎ বৃহস্পতি কি অৱস্থাত অৱস্থান কৰিছে। যদি বৃহস্পতি ভাল অৱস্থাত আছে, যেনে এক্সল্টেড হৈ আছে, ধৰক বৰ্গোত্তম হৈ আছে, মিত্ৰ ৰাশিত আছে, বা বৃহস্পতিৰ অৱস্থা অন্য কোনো বেয়া গ্ৰহৰ দ্বাৰা বেয়া ধৰণে পীড়িত হোৱা নাই, বা অন্য কোনো যোগে বৃহস্পতিক দিগদাৰি কৰা নাই, তেতিয়াহ'লে সেইখন কুণ্ডলীত বৃহস্পতি ভাল। আৰু যদিহে বৃহস্পতি ভাল আছে, তেতিয়াহ'লে এই কুণ্ডলীখনত ৰাহুৰ অৱস্থা বহুত পৰিমাণে নিজে নিজে ভাললৈকে গুচি যায়। সেইকাৰণে এনাৰ্জেটিকেলি মই এটা খুব ধুনীয়া উদাহৰণ দিওঁ, আপোনালোক চাব। জ্যোতিষশাস্ত্ৰত কালাৰ এনাৰ্জিয়ে বহুত সাংঘাতিক ধৰণে কাম কৰে। বৃহস্পতিক আমি হালধীয়া কালাৰেৰে ইণ্ডিকেট কৰোঁ, আৰু ৰাহুক আমি নীলা কালাৰেৰে ইণ্ডিকেট কৰোঁ। হালধীয়া আৰু নীলা, ৰাহু যোগ বৃহস্পতি যোগ ৰাহু, অৰ্থাৎ হালধীয়া আৰু নীলা ৰঙৰ যেতিয়া মিক্স হয়, তেতিয়াহ'লে সেউজীয়া কালাৰৰ উৎপন্ন কৰে, অৰ্থাৎ বুধৰ সৃষ্টি কৰে। যদি বৃহস্পতি সেই কুণ্ডলীখনত ভাল হৈ থাকে, তেতিয়াহ'লে মনত ৰাখিব, সেই কুণ্ডলীখনত বাই ডিফল্ট বুধ এনাৰ্জি ভাল হয়। আৰু বুধ যদি ভাল হয়, বৃহস্পতিৰ কাৰকত্বকেইটাৰ লগত যেতিয়া বুধৰ কাৰকত্ব
যেনে প্ৰপাৰ প্লেনিং, সুস্থিৰ চিন্তা, সুস্থিৰ যিটোক আমি এটা শব্দত বুদ্ধি বুলি কওঁ, প্ৰপাৰ অৰ্গেনাইজিং পাৱাৰ, প্ৰপাৰ কেলকুলেশ্যন, এই কাৰকত্ববিলাক যেতিয়া লগ হৈ যায় তেতিয়াহ'লে চিন্তা কৰক দুইটা কাৰকত্বই মানুহ এজনক কিমান ভাল ফল দিব পাৰে। অৰ্থাৎ বৃহস্পতিৰ লগত ৰাহু থাকিলেই বা বুধাদিত্য যোগ থাকিলেই সি যে বেয়া ফল দিব এনেকুৱা নহয়। এই অৱস্থাত যদি বৃহস্পতি ভাল হৈ যায়, মইতো ক'লোঁ বৃহস্পতি ভাল হোৱাৰ লগে লগে সি ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বুধক এক্সল্টেড কৰে, বুধ ভাল ৰিজাল্ট কৰে। কালাৰ এনাৰ্জি থেৰাপিৰ পৰা দেখা যায়। আৰু যদিহে বুধ কোনোবা এখন কুণ্ডলীত উইক হৈ থাকে, মনত ৰাখিব সেই কুণ্ডলীখনত বৃহস্পতি কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা দুৰ্বল হৈ থাকিবই। এতিয়া যদি এই গুৰুচণ্ডাল যুগতে ভাল অৱস্থাত বৃহস্পতি থাকে, ইভেন ৰাহু যদি ভাল অৱস্থাত থাকে সেই কুণ্ডলীখনত, ৰাহু মানেই বেয়া নহয়, আমাক মেটেৰিয়েলিষ্টিক প্লিজাৰ দিয়া, আউট অফ দ্য বক্স চিন্তা কৰিব পৰা ক্ষমতা, যিকোনো এটা চিন্তাক ভাল ডাইৰেকশ্যনত এক্সপানশ্যন এবিলিটিত লৈ যোৱা ক্ষমতা, এইখিনি আমাক ৰাহুৱে দিয়ে। আৰু যদি ভাল অৱস্থাত থাকে সেই ৰাহু, এতিয়া চিন্তা কৰক এই বৃহস্পতি ৰাহু যদি ভাল অৱস্থাত এখন কুণ্ডলীত অৱস্থান কৰে, ধৰি লওক 1 নম্বৰ ঘৰত আছে, তেতিয়াহ'লে সেই মানুহজনৰ নিজস্ব মত, তেওঁৰ পাৰ্চনেলিটি, ব্যক্তিত্ব, সমাজৰ ওচৰত তেওঁৰ প্ৰতিষ্ঠা, তেওঁৰ জ্ঞান, নলেজ, এই গোটেইবিলাক কিমান ভাল ধৰণৰ হ'ব পাৰে। তেনেকৈ 2 নম্বৰ হাউচত থাকিলে বাক শক্তি কিমান ষ্ট্ৰং হ'ব, কথা কোৱা পাৱাৰ কিমান শক্তি থাকিব সেইজন মানুহৰ। পৰিয়ালৰ লগতো হয়তো ভাল ৰিলেশ্যন থাকিব আৰু হয়তো ছেভিংছৰ ক্ষেত্ৰতো ভালটো হ'বই। এক্সপেন্স তেখেতৰ আননেচেচাৰী এক্সপেন্সো হয়তো নহ'ব। 5ম হাউচত থাকিলে হয়তো গভীৰ বুদ্ধি, অকাল চায়েন্স, এষ্ট্ৰলজি, ৰিচাৰ্চ, এইবিলাকৰ লগত ভাল লিংক লগাই থাকিব পাৰিব। 8ম ঘৰত যদি থাকে ইভেন গুপ্তবিদ্যা, তন্ত্ৰ মন্ত্ৰ, ইভেন অকাল চায়েন্স, এষ্ট্ৰলজি, যিবিলাক আমি এনেকুৱা ধৰণৰ বিদ্যা, সেইবিলাক অনুসন্ধানমূলক কাৰ্য, এইবিলাকত খুব ভাল ফল হয়তো দেখাব পাৰিব। 10ম স্থানত যদি হয়তো থাকে অস্বাভাৱিক কেৰিয়াৰ, খুব ভাল কেৰিয়াৰ, প্ৰফেশ্যন লাইফত বহুত ভাল ৰিজাল্ট পাব, জনপ্ৰিয়তা পাব। আৰু এই যদি বেয়া হৈ থাকে, অৰ্থাৎ কিবা কাৰণত সেইখন কুণ্ডলীত যদি বৃহস্পতিৰ এনাৰ্জি মালফিক হৈ থাকে, তেতিয়াহ'লে জাষ্ট হয়তো ৰিভাৰ্ছ কাৰক সেইজন মানুহে পাব পাৰে বা ওলোটা ফলৰ সৃষ্টি তেওঁ পাব পাৰে। ইয়াৰ ওপৰত অকল যে লগত থাকিলেই বা ওপৰৰ কথাখিনি যিখিনি মই ভাল অৱস্থাত থকাৰ কথা কৈছোঁ সেই পইণ্টকেইটা হ'লেই নহ'ব, ডিগ্ৰিকেল পজিশ্যন লাগিব। ৰাহু আৰু বৃহস্পতি দুইজন কিমান ডিগ্ৰীৰ মাজত অৱস্থান কৰিছে, ডিগ্ৰিকেল ডিফাৰেঞ্চ কিমান, কোনোবা গ্ৰহৰ যেনে চন্দ্ৰৰ দৃষ্টি আছে নেকি তাৰ ওপৰত, শুক্ৰৰ দৃষ্টি তাৰ ওপৰত আছে নেকি, বা কোনো ভাল যোগ অন্য যোগে এই যোগটোক ছাপোৰ্ট কৰিছে নেকি, এই ধৰণৰ বস্তুৰ ওপৰতো, কাৰকত্বৰ ওপৰতো আমি যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ। আউট অফ দ্য বক্স যেতিয়া চিন্তা কৰে মানুহজনে, অৰ্থাৎ বৃহস্পতি ৰাহু যেতিয়া খুব বেয়া থাকিলে বা ভাল থাকিলে, খুব ভাল থাকিলে আউট অফ দ্য বক্স চিন্তা যিটো, সেইটো খুব ভালৰ ফালে কৰিব, আৰু বেয়াৰ ফালে থাকিলে আউট অফ দ্য বক্স যিটো থিংকিং, সেইটো ক'ৰবাত বেয়াৰ ফালে যাব। কিন্তু অভাৰঅল যিটো আউট অফ দ্য বক্স থিংকিং বুলি কওঁ, সেইটোক কেতিয়াবা আমি ৰিবেল থিংকাৰ যোগ বুলিও কওঁ। গতিকে ভাল এইটো নহয় যে অকল এখন কুণ্ডলীত গুৰু চণ্ডাল যোগ থাকিলেই বেয়া হ'ব। বহুত গুৰু চণ্ডাল যোগ থকা কুণ্ডলী মোৰ লগত ব্যক্তিগতভাৱে আছে, যিবোৰ মানুহ চাৰিওফালৰ পৰা এনাৰ্জেটিকেলি কোনো কষ্ট পোৱা নাই, ফাইনেন্সিয়েলি হওক, ফেমিলি ছাইডৰ পৰা হওক, বাকী নৰ্মেল আপছ এণ্ড ডাউন পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ লাইফত থাকিব, এইটো বেলেগ কথা। কিন্তু এক্সেপশ্যনেলি
কোনো কষ্ট নাপায়, কিন্তু একেই গুৰু চণ্ডাল যোগে মানুহক বহুত কষ্ট দিয়া কুণ্ডলীও আছে। গতিকে মই বাৰে বাৰে এটা কথাই কওঁ, এই যোগবিলাকে কেনেধৰণে কাম কৰে তাক আমি জানি, তাৰ কাৰকত্ব জানি যেতিয়া আমি নিজক এক্টিভেট কৰিব খোজোঁ, তেতিয়া আমি সদায় ভাল ফলেই পাওঁ। অৰ্থাৎ এই ক্ষেত্ৰত যদি কোনোবাখন কুণ্ডলী বৃহস্পতি বেয়া আছে, অৰ্থাৎ বুধো বেয়া আছে, সেই মানুহজনে বৃহস্পতিৰ কাৰকত্ব সদায় ৰিভাৰ্চ কৰা, ভালৰ ফালে নিয়া লক্ষ্য ৰখা দৰকাৰ। এই ক্ষেত্ৰত প্ৰধান ৰিমেডি হ'ব পাৰে, সেই মানুহজনে জ্ঞানৰ ক্ষেত্ৰত কোনোদিন ইগোইষ্টিক এটিচিউড দেখাব নালাগে। যিখিনি জ্ঞান লয় সেই জ্ঞানখিনি শুদ্ধভাৱে কোনো এজন গুৰুৰ পৰা গ্ৰহণ কৰা উচিত। গুৰু বা গুৰু সদৃশ মানুহক, অৰ্থাৎ নিজৰ পৰিয়ালৰে হওক বাহিৰৰে হওক, ছিনিয়ৰ মানুহক সদায় ৰেচপেক্ট কৰা ধৰণৰ হ'ব লাগে। কোনো ক্ষেত্ৰতে ভুল শুদ্ধ হওক যিয়েই নহওক, কোনো ছিনিয়ৰ মানুহৰ লগত, দেউতাক, গুৰু সদৃশ মানুহ এইবিলাকৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হ'ব নালাগে, সন্মান কৰিব লাগে সদায়। লগত বাকী গুৰুৰ মন্ত্ৰ, গুৰু বীজ মন্ত্ৰ পঢ়িব পাৰে, বা সমাজত সদায় এনেকুৱা ব্যৱহাৰ দেখুৱাব লাগে যি ব্যৱহাৰখিনিৰ কাৰণে তেওঁ আশীৰ্বাদ লাভ কৰে। এইবিলাক হ'ল নিজস্ব এক্টিভেশ্যন। মুখেৰে বেয়া শব্দ কোৱা, মুখেৰে বেয়া ভাষা প্ৰয়োগ কৰা, কাৰোবাৰ প্ৰতি বেয়া চিন্তা কৰা, কাৰোবাৰ অন্যায় ভাবা, এই কাৰকত্ববিলাক সাধাৰণতে নিজৰ ফালৰ পৰা যিমানেই কণ্ট্ৰল কৰিব, দেখিব বৃহস্পতি সিমানে আপোনাৰ একজল হ'ব। আৰু বাকী এডিশ্যনেল এনাৰ্জি যদি দৰকাৰ হয়, ভাল জ্যোতিষ এজনৰ লগত কনচাল্ট কৰি এডিশ্যনেল কি ধৰণৰ এনাৰ্জিৰ আপোনাৰ দৰকাৰ সেইখিনি গ্ৰহণ কৰক। আৰু যদি ভাল হয় তেতিয়াতো আপোনাৰ কুণ্ডলীত ভালেই। চ' সেইকাৰণে এই যোগবিলাক সম্বন্ধে ভালকৈ অধ্যয়ন কৰি সেইমতে আপুনি নিজক এক্টিভেট কৰাটো দৰকাৰ। এনেকুৱা ধৰণৰ কিছুমান যোগৰ বিষয়ে জানিবলৈ আপোনালোকে এই পেজটো ছাবস্ক্ৰাইব কৰি ল'ব। মই সুভাষ ভট্টাচাৰ্যই যোৱা 14 বছৰ জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, সংখ্যাতত্ত্ব শাস্ত্ৰৰ ওপৰত বিজ্ঞানভিত্তিক কিছুমান ৰিচাৰ্চৰ পিছত কেনেকৈ এইবিলাকে এনাৰ্জেটিকেলি লিংক কৰে, এই ধৰণৰ কিছুমান উপায় দিবলৈ চেষ্টা কৰি হয়তো বহুত সুফলো পাইছে, আৰু মোৰ ছাত্ৰবিলাকে এই ক্ষেত্ৰত বহুতখিনি সফলতা হয়তো অৰ্জন কৰিছে। আশা কৰোঁ আপুনিও ভাল ফল পাব। নমস্কাৰ, ধন্যবাদ।